হোলি আমি সদায় চেলিব্ৰেশ্যন কৰোঁ, কিন্তু হোলিৰ লগত কথা ৰিলেটেড কথা আমি বহুত নাজানো। এতিয়া তোমালোকে এই লেচনটোত পাবাই কিছুমান কথা, বৰপেটাত কিয় পালন কৰা হয়, অসমত কিয় পালন কৰা হয়, কিন্তু আমি ভাৰতবৰ্ষত হোলি চেলিব্ৰেশ্যন কেতিয়াৰ পৰা কৰিব ল'লোঁ বা হোলিৰ লগত কি কথা ৰিলেটেড আছে সেইখিনি কথা হয়তো বহুতে নাজানে। গতিকে মই তোমালোকক একদম শ্বৰ্টকৈ সেইখিনি কথা কৈ দিছোঁ, কাৰণ আমাক ককা আইতাহঁতে কৈছিল সেইখিনি কথা। এজন খুব মানে অসুৰৰ ৰজা আছিল, তেওঁৰ নাম আছিল হিৰণ্যকশিপু। তোমালোকে হিৰণ্যকশিপুৰ নামটো নুশুনিলেও প্ৰহ্লাদ নামটো শুনিছা। সেই প্ৰহ্লাদৰে দেউতাক আছিল হিৰণ্যকশিপু, আৰু তেওঁ অসুৰৰ ৰজা আছিল, আৰু তেওঁ ব্ৰহ্মাৰ পৰা এটা মানে ব্ৰত পাইছিল যে তেওঁক কোনো মানে স্বৰ্গ, মৰ্ত্য আৰু পাতাল এই তিনিওটা জাগাত তেওঁক কোনো মাৰিব নোৱাৰিব। গতিকে তেওঁৰ যেতিয়া সেই বৰটো পালে, সেই বৰটো পোৱাৰ পিছত তেওঁৰ অহংকাৰ দিনক দিনে বাঢ়ি আহিল। গতিকে তেওঁ সেই ভগৱানক পূজা কৰিলে বেয়া পোৱা হ'ল। আকৌ পুতেকটো হ'ল প্ৰহ্লাদে আকৌ কেৱল নাৰায়ণৰ নাম লৈ থাকে। গতিকে সেই পুতেকে যিহেতু নাৰায়ণৰ নাম লৈ থাকে, গতিকে দেউতাকে বেয়া পায় যে ময়ে ভগৱান, মোক পূজা কৰ। চবকে তেওঁ কৈ ফুৰে যে মোক পূজা কৰ, ভগৱানক পূজা কৰিব নালাগে। গতিকে পুতেকে আকৌ ঘৰখনত ভগৱানক নাৰায়ণৰ নামটো লৈ থাকে। গতিকে তেওঁ কি কৰিলে যে ইয়াৰ নিচিনা ল'ৰা মোক, পুত্ৰ মোক নালাগে, ইয়াক মাৰি পেলোৱাই ভাল। গতিকে তেওঁ এদিন মাৰি পেলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে পুতেককে, নিজৰ পুতেকক। তাৰপিছত তেওঁৰ আকৌ তোমাৰ হিৰণ্যকশিপুৰ ভনীয়েক মানে প্ৰহ্লাদৰ পেহীয়েকৰ নাম আছিল তোমাৰ হোলিকা। সেই হোলিকাই মানে আন এটা বৰ লাভ কৰিছিল যে তেওঁক জুইত পুৰা নাযায়, গম পাইছা। ইফালে তোমাৰ প্ৰহ্লাদে নাৰায়ণকে নাম লৈ থাকে। গতিকে সেইকাৰণে তেওঁ কি কৰিলে যে ইয়াক সৰু থাকোঁতে যে ইয়াক আমি জুইত জ্বলাই দিম। গতিকে সিটো দৌৰি আহিব, জুইত জ্বলাই থ'ব নোৱাৰিব, হয়নে নাই। গতিকে কি কৰিলে, এই যে তোমাৰ হোলিকা আছিল, হোলিকাক কি কৰিলে যে তইকতো পুৰা নাযায়, তই তাক লৈ থাক, তোক পুৰা নাযাব, সি দহন হৈ যাব। গতিকে এনেকুৱাকৈ এটা প্লেন বনালে। কিন্তু ভগৱানৰ যি ভক্ত, তেওঁক জানো কোনোবাই আৰু মাৰিব পাৰিব? ভগৱানে তেওঁক নিজে উদ্ধাৰ কৰিব। গতিকে তেওঁ আছিল ভগৱানৰ ভক্ত, হয়নে নাই, প্ৰহ্লাদ। গতিকে প্ৰহ্লাদে কি কৰিলে, প্ৰহ্লাদক ভগৱান বিষ্ণুই বচালে, কিন্তু মৃত্যু হ'ল আকৌ হোলিকা। সেইকাৰণে হোলিকা দহন বুলি কোৱা হৈছিল আগতে। আৰু হোলীৰ লগত যে আমাৰ ৰঙৰ ফেষ্টিভেলটো আহিল, ৰং যে আমি খেলোঁ, সেইটোও আন এটা ষ্টৰি আছে। সেইটো হ'ল তোমাৰ কি হ'ল, শ্ৰীকৃষ্ণ আৰু ৰাধা, হয়নে নাই। আমি হোলীৰ কথা মনত পৰিলে আমি শ্ৰীকৃষ্ণ আৰু ৰাধা অথবা শ্ৰীকৃষ্ণৰ মন্দিৰবিলাকত, বিষ্ণুৰ মন্দিৰবিলাকত হোলী চেলিব্ৰেশ্যন কৰা হয় খুব ধুনীয়াকৈ। সেইটো এটা কথা আছে যে কি হ'ল, এবাৰ মানে তোমাৰ শ্ৰীকৃষ্ণই আপত্তি কৰিলে মাকৰ আগত যে ৰাধা ইমান ধুনীয়া, ইমান বগা, আৰু মই হ'লোঁ ইমান মানে তেওঁৰতো বৰণটো নীল বৰণ আছিল ন। গতিকে ৰাধা দেখোন ইমান ধুনীয়া, মোৰ কিয় তেনেকুৱা ইমান ধুনীয়া নহ'লোঁ, বগা নহ'লোঁ। তেওঁতো ধুনীয়াই আছিল অভিয়াছলি, শ্ৰীকৃষ্ণৰ সমান জানো আৰু কোনোবা ধুনীয়া হ'ব পাৰে। কিন্তু তেওঁ সেই বৰণটোক লৈ কিনে আপত্তি জনাইছিল মাকৰ আগত, মাক যশোদাৰ আগত। তাৰপিছত যশোদাই ক'লে যে তোমাৰ সেইটোনো কি কথা আছে, তুমি ৰাধাক যি ৰঙত চাব খোজা সেই ৰঙে তুমি লগাই দিয়া, হয়নে নাই। তাৰপিছত শ্ৰীকৃষ্ণই সেইটো কথাত বৰ ৰস পালে, আৰু ৰস পোৱাৰ পাছত তেওঁ সেই ৰাধাক মানে সেনেকুৱা, আগতে আকৌ ৰংবিলাক এতিয়াহে মানে এইবিলাক কৃত্ৰিম ৰং, তেতিয়া আকৌ সেই গছৰ কিবা এনেকুৱা মিক্স কৰি বনাইছিল। গতিকে ৰাধাৰ মানে গালত তেনেকুৱাকৈ ৰং ছটিয়ালে, আৰু সেই তাতে যিসকল মানে বৃন্দাবনত আন তেওঁৰ লগত মানে বন্ধুসকল আছিল, একেলগে লগ হৈ কিনে সেই গোপিনীসকলৰ লগত তেনেকুৱাকৈ নৃত্য নাচি বাগি কিনে তোমাৰ হোলী উদযাপন কৰিছিল, আৰু তাৰপিছতে হোলী উদযাপন কৰা হ'ল। গতিকে সেই হোলীৰ লগত যে শ্ৰীকৃষ্ণ ৰিলেটেড হৈ আছে, সেনেকুৱাকৈ ৰিলেটেড হৈ আছে। গতিকে আমাৰ হিন্দু ধৰ্মত এটা বৰ খুব ভাল লগা উৎসৱ, আৰু যিটো উৎসৱ আমাৰ ভাৰতবৰ্ষত, সমগ্ৰ ভাৰতবৰ্ষতে উদযাপন কৰা হয়। আৰু অসমত কি ধৰণে উদযাপন কৰা হয় আমি এই লেচনটোত পঢ়িব পাম।